হেল্ল' সকলোকে আমি নিমন্ত্ৰণ কৰিছোঁ আমাৰ পুৰণা নিয়মত আমাৰ খেতি উঠাৰ পাছত আমি মানে কি খেতি যেতিয়া ধান আঘোণমহীয়া সোমোৱাই দিয়াৰ পাছত আমি এটা বনভোজ খাওঁ আজৰি দিনত সৰু সৰু ল'ৰা ছোৱালী থাকে তাত লাই শাক আমাৰ পিয়ৰ ঘৰতে হোৱা ধনিয়া এইবিলাক আমাৰ ঘৰতে হোৱা আমি মানে বজাৰৰ পৰা অনা নহয় এইবিলাক তাৰপিছত আমি মানে ৰং ধেমালিয়ে ফূৰ্তিয়ে বনভোজ বুলি এটা খাবলৈ লৈছোঁ তাত আপোনালোকক নিমন্ত্ৰণ কৰিছোঁ যদি কোনোবাই সা সুবিধা টাইম টেবুল মিলাব পাৰে আহিব পাৰে তাৰপৰা গধূলিলৈ হ'ব আমাৰ ভাগ শিৱ মন্দিৰত শৰাই সেই ভোজ ভাত খাই লৈ তাৰপিছত আপোনালোকক নিমন্ত্ৰণটো জনাইছোঁ আপোনালোকক জনাইছোঁ যদি আহিব পাৰে খুব ভাল লাগিব আশা ৰাখিছোঁ যাতে বনভোজনো কি বস্তু সেই বস্তুটো আমাৰ ল'ৰা ছোৱালীক দেখুৱাব লাগে স্বীকৃতিটো দেখুৱাব লাগে হয় ন এতিয়া যেনেকৈ মেজি পাতিবলৈ কাৰোবাৰ নাই বংশই মেজি খায় যেনেকৈ মেজি আৰু কিন্তু পিছত টিভিত আৰ্ট কৰিব এই বনভোজটো মুকলিমীয়াকৈ খাবলৈ গৈছে এখন লক্ষী পথাৰত আপোনালোকে অনুভৱ কৰিবলৈ পাব আমি এটা চেনেলত দি আছোঁ চেনেলটো ভাইটিৰ নামটো কোৱাচোন নৰ্থ ইষ্ট আছাম নৰ্থ ইষ্ট আছাম ৰিমিক্স সেই চেনেলটো উপভোগ কৰিবলৈ পাব আপোনালোকে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব নাপাহৰিব বনভোজ কেনেকৈ তৈয়াৰ কৰিম বনভোজন নিয়া দেখুৱাই আছোঁ আপোনালোকক দেই আহিব পাৰে যদি টাইম টেবুল মিলে আহিব পাৰে বুলি ক'লে বেয়া হ'ব সময় সুবিধা দিলেও কৈছোঁ কথাটো এই ল'ৰা ছোৱালীবিলাকক দেখুৱাব লাগে তাৰমানে লাই শাকেনো কি কৰে লাই শাক কেনেকৈ বনায় বা কি ধৰণে কৰেনো এইবিলাক আয়ত্ববিলাক শিক্ষাবিদ্যা আয়ত্ববিলাক চবত পায় কিন্তু এই খানা চানা আয়ত্ববিলাকো সেইবিলাক কুকমেকক বনাবলৈ দিয়াতকৈ ঘৰত বনোৱাই ভাল আৰু আমাৰ খেতি হেৰি কৰি খেতি মানে এইটো ভাগৰ যুগৰ খানা বুলি কয় এনেই আগত খায় এতিয়া খাবলৈতো কাৰো সময় নাই বা পইচাও নাথাকে বা খেতিটো আজিকালি বহুত কষ্ট হয় উখুন্দিয়া পইচা দিব লাগে ট্ৰেক্টাৰত দিব লাগে সেইকাৰণে ঘৰতে খায় আৰু তথাপিও মাছালটো আমাৰ নামঘৰত দিয়ে তেনেকুৱা ৰাইজ একত্ৰ নাইকে কেইদিনমান আজিকালি খাবলৈ মন নকৰে আৰু আজিকালি মানে কৰা মেলা মানুহ নাই সেইকাৰণে আমাৰ কিছুমান কাম আমি কৰিব নোৱাৰোঁ নমস্কাৰ হেল্ল' সুস্মিতাৰ ফোনটো একেচাতে নাদাঙা কি বেয়া পাইছা সেইটো কথা ভাল খবৰ এটা দিব লৈছোঁ ভাল খবৰ নখোৱা আয়োজন লৈছোঁ নখোৱা আয়োজন পাতিহাঁহ কোমোৰা চব্জি আৰু তোমাক মাতিছোঁ নিজৰ আই লাভ ইউ শব্দতে নিজৰ প্ৰেমিকা বুলি মাতিছোঁ আহিলে ভাল হ'ব বহুত দৰ্শক থাকিব খানাৰ ধুনীয়া আইটেম এটা হ'ব আঘোণমহীয়া খেতি তোমাক মাতিছোঁ মৰম লাগে কেতিয়াকৈ মাতিছোঁ আৰু আহিবা বহুতখিনি খাদ্য আছে কিছুমান পুৰণা চুঙা চাউলৰ কিছুমান কাহিনী হ'ব তাৰপিছত চুঙা পিঠা কাহিনী আছে বহুতখিনি আমাৰ গাঁৱলীয়া আইটেম বনাইছোঁ তাৰমানে চব দোন বন খুতৰা জিল নিমিল এইবোৰতো খাই পোৱা নাই ব্ৰইলাৰ কুকুৰা তোমালোকে খাইছা ফুলকবি বনাই খাইছা কিন্তু গাঁৱলীয়া আইটেম হ'লে তোমালোক নিমন্ত্ৰণ কৰিছোঁ আহিবা তোমাৰ লগৰ ছোৱালীবোৰকো জনাবা তামোলি বৰ দুৰ্ভৱীয়াকৈ মাতিছে তোমালোকক যদি নাহা তোমাৰ চেনেলটো কাটি দিয়া হ'ব আজিৰ পৰা তোমালোকৰ কোনো কথা পতাই মানে ৰুল নাথাকিব আৰু দেউতাই নপঠিয়াই মই নিজৰ গাড়ীত লৈ আহিম আকৌ চঞ্জাই দিম দিনতে খাইছোঁ তোমাক দেউতাই ৰাতি নপঠিয়াই সেইকাৰণে দিনতে আয়োজন কৰিছোঁ সোমবাৰ দিনাখন আহিবা ৰাতিলৈ শিৱ মন্দিৰত হ'ব দিনত আমাৰ কাৰ্যসূচী মুকলিমীয়া পথাৰতো হ'ব পাৰিছে বা চোতালতো হ'ব পাৰে এতিয়ালৈকে সিদ্ধান্ত মানে সভাল হ'লেই আৰু কেইটামান কথা আছে মানে ডিজেটো বন্দবস্ত কৰিবলৈ আছে তাৰপিছত আৰু চাইণ্টিষ্ট এজন নে দুজন আহিম বুলি কৈছে সেই দুজনৰ পৰামৰ্শ পোৱা নাই আমাৰ খানা ধুনীয়া মাটিমাহ তৰকাৰী ঔটেঙা তৰকাৰী বৰালি মাছ আহিব তাৰপিছত ফ্ৰেঞ্চবিন ঘৰতে কৰা ফ্ৰাই থাকিব তাৰপিছত আলু বেচন এনেকৈ বেঙেনা ফ্ৰাই থাকিব লিজ্জত পাপৰ সেইটো মাৰোৱাৰী বস্তু সেইটো ফ্ৰাই থাকিব বহুতখিনি আইটেম তাৰমানে সৰফাল আইটেম ঘৰত কৰা পদুনা চাটনি এইবিলাক থাকিব উপভোগ কৰিবলৈ সুস্মিতা যদি আহা তেতিয়া মিলনটো থাকিব নহ'লে যদি তুমি সেই তাৰিখত নাহা আঘোণত যদি তুমি নাহা তেতিয়া প্ৰেমটো ধ্বংস হৈ যাব আৰু মোবাইলটো নাম্বাৰটো এৰুৱাই দিয়া হ'ব আৰু মোবাইলটো ৱালত যুঁজাই দিম ভাঙি পেলাম তাৰমানে চিংকে অ'কে দেউতাকো কথাটো বুজাই ক'বা যদি দেউতাই নুবুজে দেউতাকো মই বুজাই ল'ম দেউতালৈ মই ফোন এটা কৰি ল'ম যদি দেউতাই নপঠিয়াই তেতিয়া দেউতাৰ লগত কাজিয়া হোৱাৰ সম্ভাৱনা আছে নমস্কাৰ